হেল্ল' ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল জেবক্স। আপোনালোকে চাইছে জেবক্স আৰু মই জ্যোতিৰ্ময়ত আজি আমি এটা বিশেষ কাৰণ পাইছোঁ আৰু কাৰণটো হ'ল যে ইয়াতে আপোনালোকে নদীবিলাক দেখিবলৈ পাব। তো নদীলৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। তো বোলক তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে চাই যাওক। এই ভিডিঅ'টোত আপোনালোকক মই দেখুৱাই যাইছোঁ আমাৰ যাত্ৰা মৰ্ণিঙত ৰিলেক্স কৰিম অকণমানটো চাওক। চাই আছোঁ গৈ আছোঁ, তো আপোনালোকে চাই থাকক, দেখুৱাই যাম। আপোনালোকৰ সকলোৰে পৰিচিত দিব্যপ্ৰতিম দাস আৰু আমি গৈ আছোঁ। তো দিব্যৰ পৰা চাইকেল মাৰি আছোঁ। আমিতো আপোনালোকে জানে বাইক চলাই বেয়া পাওঁ বা চাইকেল দি পুৰা মজা একদম পলিউশ্যন নোলায়। তো আমি যাই আছোঁ, আপোনালোকে চাই ৰ'দটো এতিয়া আগবাঢ়ি যাই আছোঁ। চাইকেল চলাই পূৰা মৰ্ণিং একদম দোকানবিলাক খোলাই নাই এইফালে। তো গৰু আছিল পূৰা একদম গৈ আছোঁ। গৈ এয়া পথাৰ ইয়াতে পূৰা ৰুই থৈ দিছে বাৰু। কেইদিনৰ পাছত চাগে ৰোৱা হ'ব। তো ব'লক যাওঁ। তো অন্য ৰাস্তাৰে আপোনালোক লৈ যাই আছোঁ। ৰাস্তাটো ইমান দীঘলীয়া যে আপোনালোক ইমান ভালদৰে দেখুৱাব নোৱাৰিম, তথাপিতো যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ। চাওক ইয়াতে ইমান ধুনীয়া এটা নাজাৰা, যিটো এনেকুৱা ধৰণৰ ৰাস্তা আপুনি নৰ্মেলি ইমান এটা সুন্দৰ পৰিৱেশ, বহুত ভাল লাগিছে। চাওক ক্লাউডছবিলাক চাব পাৰিব। আমি ৰাস্তাদি পূৰা ক্ৰচিং কৰিছোঁ, পূৰা স্পীড। চাওক আৰু এতিয়া চাংখন আপোনালোকে চাব পাৰে, মানুহ এটাও নাই, কায়ো উঠাই নাই চাগে, মানুহ ব্ৰাছে কৰা নাই। আমি ইমান পুৱা আহিছোঁ। আৰু ইয়াতে এটা মন্দিৰো আছে আৰু মন্দিৰটো চাওক আপোনালোকে তাত আছে। তো ইয়াতে এটা টাৰ্ণিং লৈ ল'লোঁ, টাটা বাই বাই। সেইটো ৰাস্তা দি নাযাওঁ আমি, টাটা বাই বাই। আৰু ইয়াতে চাওক ইমান জংঘল ইয়াতে ফেঞ্চিং কৰা আছে, ফেঞ্চিং কৰি থৈ দিয়া আছে যাতে হাতীবিলাক তাৰ পৰা বাহিৰলৈ ওলাই নাহে তাৰ বাবে। আৰু এইফালেদি ফেঞ্চিং দিয়া নাই আৰু সেই অন্য ছাইডটোদি ফেঞ্চিং দিয়া আছে। আপোনালোকে দেখিবলৈ পায় তাতে কাৰেণ্ট থাকে যাতে হাতীবিলাক আহিব নোৱাৰে। তো ফেঞ্চিং দিয়া থাকে। আৰু চাওক সেইটো বাথানত আহিছিলোঁ আমি। বাথান মানে য'ত মহবিলাক ৰখা হয় বা গৰুবিলাক থাকে, গাখীৰবিলাক তাতে হেৰি কৰা হয়। ইয়াতে চাওক এতিয়া মহবিলাক উঠিছে এতিয়াই পূৰা একদম আহি গ'লোঁ আমি এতিয়া। আহি পালোঁ নদীৰ পাৰ। তো ইয়াতে সেইখন দলঙলৈ আমি গৈ আছোঁ। আপোনালোক নদীৰ দৃশ্য দেখুৱাই আছোঁ, অকণমান ৰিলেক্স কৰোঁ। দোস্ত আমি আহি পালোঁ। নদী মানে এটা সৰুকৈ বৈ গৈছে। আমি ইয়াতে উঠিলোঁ মানে বহুত হেৰি। তাৰপাছত আমি পুনৰ যামগৈ ইফালেদি। এইখন দলংখন আপোনালোকে দেখিছে, একদম মজ্জা যেন লাগিছে। তো আমি দলংখনলৈ গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। চাওক ইয়াতে আহি গ'লোঁ, পূৰা একদম দলং। তো আমি আহি গ'লে চাওক পানী যাই আছে তলদি ইমান সুন্দৰকৈ, ইমান সুন্দৰ এটা পৰিৱেশ। আৰু আমি যিহেতুকে আমি পুৱাই আহিছোঁ, তো পুৱাই বহুত এটা মজা ভিউ এটা হয়, বঢ়িয়া লাগে। আপোনালোকে চাব, স্কাইত য'ত চাব এটা মজা ভিউ আহে। তো আমি আহি গ'লোঁ। ইয়াতে আছে আমাৰ ডিব্ৰু, পূৰা একচাউণ্ড আছে পজিশ্যনত ফটো শ্বুট কৰিবলৈ। ইয়াতে আমাৰ পূৰা পানী, মই পানীত আহি গ'লোঁ। পূৰা একদম পুৱাৰ নাজাৰা আপোনালোকক দেখুৱাবলৈ আহিছোঁ। আমাৰ ইয়াতে ইমান সুন্দৰ জেগা এটা আছে চাওক। আৰু দোস্ত দলংখনৰ তলতে একদম শিল পূৰা তাত আছে, নদীটো পূৰা বৈ আহিছে। এটা ইমান চাইজত ধুনীয়া ৰিফ্লেকশ্যন হৈ আছে তলত, চাওক ৰিফ্লেকশ্যনখিনি, গছ গছৰ ৰিফ্লেকশ্যন। তাৰপাছত বঢ়িয়া এটা পৰিৱেশ চাওক। দিব্যই তাতে উঠি আছে। আমি গৈ আছোঁ চুইচ গেটত ফটোশ্বুট কৰিবলৈ। চাওক এইটো এটা চুইচ গেট, যিটো ভালদৰে চাগে বনোৱা হোৱা নাই বৰ্তমানলৈ। চাওক তাতে পানীৰ ফেন ওলাই আছে, মই আপোনাক জুম কৰি দেখুৱাই দিছোঁ। চাওক পূৰা একদম পানীৰ ফেন বৈ আছে, ইমান এটা ঢৌৰ নিচিনাকৈ আহি আছে। চাওক পৰিৱেশটো চাওক না, একদম ইমান এটা বগাকৈ পানী। ৱাটো নজৰা আৰু শব্দটো আপোনালোকে শুনিবলৈ পাইছে চাগে। চাওক শব্দ কি একদম, কওকচোন কওক। পূৰা একদম ফটোশ্বুট কৰিবলৈ পূৰা একদম সাজু হৈছে। ময়ো ফটো কিছুমান উঠি ল'লোঁ। দোস্ত আমাৰ এইবিলাক হ'ল ফটো, এইবিলাক এখন আৰু এইখন এখন আৰু আছে। আপোনালোকক আৰু দেখুৱাই দিছোঁ, এইখন এখন ফটো পূৰা একদম ক্লাউড চাওক না। আৰু এইখন এখন য'ত আমি ব্ৰিজত ব্ৰিজ মানে দলংখন উঠিছিলোঁ, এইখন এখন একদম ধুনীয়া লাগিছিল, বহুত এটা ভাল পৰিৱেশ আছিল। চাওক না কৰি আমি ইয়াৰ পৰা আমি বিদায় লৈ ল'লোঁ একদম। টাটা বাই বাই। চুইচ গেট নে কি ভালদৰে চাগে বনাই আছে, এতিয়ালৈকে গম পোৱা নাই। তো টাটা বাই বাই কৰিলোঁ, যিয়ে নহওক টাটা বাই বাই। আৰু আপোনালোকে চালে ইয়াতে আছিলে মৰ্ণিঙত অকণমান ৰিলেক্স কৰিলোঁ। ৰিলেক্স কৰি ভাবিছোঁ এতিয়া ঘৰলৈ উভতি যাওঁ আৰু
তো মৰ্ণিঙত ৰিলেক্স কৰিবলৈ আহিছোঁ কাৰণটো সেইটোৱে বহুত দিন আমি মানে ব্ৰেক লৈ আছিলোঁ বহুত দিন আপোনালোকে গম পায় মই বহুত দিন হ'ল ইউটিউবত মই ভিডিঅ' দিয়াই নাছিলোঁ মানে মই হোষ্টেলত আছিলোঁ সেয়েহে মই এনেকুৱা অঞ্চলৰ পৰা মই দূৰত আছিলোঁ য'ত মানে নদী আছে তেনেকুৱা অঞ্চলৰ পৰা আৰু ইয়াতে ইমান গাছ গছনি নাই নদী থাকিলেও ইমান ধুনীয়া গাছ গছনি নাপায় ইমান সুন্দৰ তো সেইকাৰণে ভাবিলোঁ কিয়নো অকণমান ইয়াতে আমাৰ আহি ৰিলেক্স কৰিলোঁ তো ইয়াতে একদম গছ গছনি পূৰা একদম চবফালেদি গছ গছনি ভৰ্তি এভৰিৱেৰ একদম আপোনালোকে য'ত চাব তাতে গছ গছনি ভৰ্তি একদম ভাল লাগিছে ইয়াতে ভাবিছিলোঁ আজি মৰ্ণিং ৰিলেক্স কৰিম কিন্তু মৰ্ণিং ৰিলেক্স কৰিলোঁ আৰু ভাল লাগিলে কাৰণটো এয়া আছিল যে আমি মৰ্ণিঙত ৰিলেক্স কৰিলোঁ কালি ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থকাৰ বাবে সামৰিছোঁ ধন্যবাদ।